সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি অংকুৰণৰ পাঠ নম্বৰ 10 প্ৰত্যাহ্বান পাঠটোৰ এটা আলোচনাৰ লগতে প্ৰশ্নোত্তৰখিনি দিম। এতিয়া কথা হ'ল, বিশেষভাৱে সক্ষম বা দিব্যাংগ তিনিগৰাকী লোকৰ কথা ইয়াত কৈছে। তেওঁলোক অসমৰে, তাৰে দুগৰাকী নাৰী, এজন পুৰুষ। প্ৰথমতে কৈছে প্ৰিন্সি গগৈৰ কথা দেই। প্ৰিন্সি গগৈ কোন আছিলে? তেওঁৰ জন্মৰে পৰাই তেওঁৰ দুখন হাত নাছিলে। এনেকুৱা শাৰীৰিক প্ৰতিবন্ধকতাৰ পিছতো তেওঁ জীৱন সংগ্ৰামত আগবাঢ়ি গৈছিলে আৰু তেওঁক প্ৰথমতেই বোলে বহুতে মৰমেৰে আঁকোৱালি লৈছিল যদিও কিছুমানে আকৌ অমংগলীয়া, বেয়া দেখিলে বেয়া, এনেকুৱা ধৰণে বেয়া মন্তব্যও দিছিলে। মানে কেতিয়াবা কিছুমান কয় কিছুমান চাবলে নাপায় সেইবিলাক কয়। তাৰপিছত প্ৰসূতি যেতিয়া হৈ থাকে তেতিয়া মানুহে কয় এই ছোৱালীজনীক চালে দিন কি কয় তোৰ এনেকুৱা হ'ব, বা ওলাই গ'লে মানুহে কয় তোৰ দিনটোলে বেয়া হ'ব, যাত্ৰাটো নাচাবি। তাৰপিছতে বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে তাক নামভৰ্তি কৰিবলৈ হেনো দিয়া নাছিল। মোক যেতিয়া সৰুতে স্কুলবোৰত নাম লগাব দিয়া নাছিল মোক। তাৰপিছত মই চৰকাৰী স্কুলত পঢ়িবলৈ গ'লোঁ। শেষত যেনিবা কি হ'ল, সোণাৰী ৰাজধাত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত জাতীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাও পাছ কৰিলে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে। তেওঁ বৰ্তমান কি হৈছে, নেম কেয়াৰ হস্পিটেলত তেওঁ অভ্যৰ্থনা কক্ষত তেওঁ চাকৰি। তাৰপিছত তেওঁ কি হৈছে, ছবি অংকন কৰি ভাল পায়, ভৰিৰ আঙুলিৰে ছবি আঁকে, জানানে? হাত দুখন নাই যদি তেনেকুৱা কৰে। আকৌ গান গায় তেওঁ। তাৰপিছতে প্ৰথমতে অৰ্থনৈতিক অৱস্থা বেয়া আছিল যদি পিছত চাকৰিটো পোৱাৰ পিছত তেওঁ ভাল হ'ল। মাকে বহুত সহায় কৰিছিলে। এই কথাখিনি তোমালোক ভিডিঅ' আকাৰত অকণমান দিছোঁ, তোমালোকে চাবা। তাৰ জীৱন সংগ্ৰামটো কেনেকুৱা বুজি পাবা। এইখিনি কথাৰ উপৰি তেওঁ বেলেগ এগৰাকী ছোৱালীৰ কথা কৈছে, জুলি বৰুৱা। জুলি বৰুৱা আকৌ কি হ'ল, তেওঁ প্ৰথমতে হাত দুখন আছিলে, কিন্তু দুৰ্ঘটনাত তাৰমানে এক্সিডেণ্টত কি হ'ল, তেওঁ হাত দুখন গুচি গ'ল। মানে এক্সিডেণ্টতে হাত দুখন নাইকিয়া হ'ল, ভাগিলে। গুৱাহাটীৰ পৰা লখিমপুৰলৈ বাছেৰে গৈ আছিলে, তেতিয়া দুৰ্ঘটনা হৈ পেলাই অৱস্থা হ'ল জুলি বৰুৱাৰ। জুলি বৰুৱা আকৌ কি হ'ল, তেনেকুৱা হোৱাৰ পিছতো তেওঁ জীৱনটোক কি হ'ব এতিয়া মোৰ আৰু শেষ আৰু এনেকুৱা বুলি ভবা নাই। জীৱনটো আগবঢ়াই লৈ গৈছে বিভিন্ন প্ৰতিবন্ধকতা হেঙাৰৰ মাজত। তাৰপিছত তেওঁ খুব ধুনীয়া কবিতা লিখে। এতিয়া এটা কবিতা ইয়াত দিছে, জুলি বৰুৱাই লিখা এটা কবিতা, এফাকি কবিতা দিছে, শুনিবা। মই অকণমান আবৃত্তি কৰি দিছোঁ। আপোনাৰ দৰে মোৰো দুখন হাত আছিল, যি দুহাতেৰে সাজিছিলোঁ বালি ঘৰ। মাৰ চাদৰৰ আঁচল ফালি খেলিছিলোঁ দৰা কইনা, আৰু আলফুলে ধৰিছিলোঁ নানা ৰঙী পখিলা। জুলি বৰুৱাই লিখা কবিতা। তাৰপিছতে তেওঁ কৈছে যে এইবিলাক মানুহৰ অকুণ্ঠ মৰম অনুপ্ৰেৰণাৰ কাৰণে মই এনেকুৱা কৰিব পাৰিছোঁ, এনেকৈ কৈছে। তাৰপিছতে তেওঁ কৈছে যে মই এনেকুৱা মোৰ নিচিনা যাৰ হৈছে, বা দিব্যাংগসকলৰ কাৰণে বা বিশেষভাৱে সক্ষমসকলৰ কাৰণে মই কিবা এটা কৰিম বুলি ভাবিছোঁ। তেওঁলোকৰ কাৰণে মই অন্ন বস্ত্ৰ বাসস্থানৰ কথা চিন্তা কৰিছোঁ। এনেকুৱা সপোন এটা মোৰ আছে, তেনেকৈ বুলি কৈছে জুলি বৰুৱাই। তাৰমানে তেওঁলোকক খোৱা বোৱা, কাপোৰ কানি বা এখন ঘৰ দিয়াৰ পৰিকল্পনা কৰিছে, তেনেকুৱা বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে। তাৰপিছত তেওঁ লিখা মেলা কৰিবলৈ সাধাৰণতে কি হয়, সাধাৰণতে বুলি নহয়, তেওঁ দুখন কৃত্ৰিম হাত লগোৱা আছে। অভ্যাস কৰি পেলাই তেওঁ সেই কৃত্ৰিম হাতেৰে খুব ধুনীয়াকৈ লিখিব পাৰে। তাৰপিছতে জীৱন নিৰ্বাহ বৰ্তমান কেনেকৈ কৰিছে, চাকৰি কৰে তেওঁ। ক'ত কৰে? অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে কৰ্মৰত। গতিকে কিমান ডাঙৰ কথা চোৱা। গতিকে জীৱন সংগ্ৰামত আগবঢ়া আৰু এজন পুৰুষৰ কথা কৈছে, সংগ্ৰামজ্যোতি চৌধুৰী। এইজন কোন? জীৱন সংগ্ৰামত অতুলনীয় সাহসেৰে তেওঁ আগবাঢ়ি গৈছে। তুলিকাৰ যাদুৰে জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন মূকবধিৰ যুৱক। তুলিকাৰ যাদুৰে কি জানানে? ছবি আঁকে তেওঁ। মূকবধিৰ কি, যি মুখেৰে মাতিবও নোৱাৰে আৰু নুশুনেও। কিন্তু তেনেকুৱা অৱস্থাৰ পৰা তেওঁ কি কৈছে, গুৱাহাটী আৰ্টিষ্ট গিল্ডত তেওঁ চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰিলে। আকৌ নিজেই চিত্ৰাংকনৰ এটা কোচিং চেণ্টাৰ খুলিলে, কলা কেন্দ্ৰ খুলিলে। তাত তেওঁ শিক্ষাদান কৰে। তেওঁ নিজে বিশিষ্ট চিত্ৰশিল্পী হৈ অসমটো বাদেই তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জাপান, ফ্ৰান্স সেইবিলাকতো তেওঁ সমাদৰ লাভ কৰিছে। গতিকে এইসকল জীৱন সংগ্ৰামীৰ কথা আমি জানিব লাগিব। তেওঁলোকৰ আত্মবিশ্বাস, তেওঁলোকৰ যি প্ৰবল জীৱন সংগ্ৰাম, এইখিনি কথাৰে আমি গৌৰৱ অনুভৱ কৰিব লাগে। আৰু আমি এটা কথা জানিব লাগিব যে দিব্যাংগসকলক আমি কোনোবা হাঁহে বা অমংগলীয়া বা এনেকুৱা ধৰণৰ কথা আচলতে আমি কৰিব নালাগে। তোমালোকৰ লগৰ ভাগৰ ওচৰ চুবুৰীয়া কোনোবা থাকিব পাৰে। গতিকে এইসকলক আমি পুতৌ সহানুভূতি নহয়,
আমি নিজৰ লগৰ এজন বা আমাৰ মাজৰে তেওঁলোক এজন বুলি ভাবি ল'ব লাগে আৰু তেওঁলোকক আগবাঢ়িবলৈ আমি সহায় কৰিবহে লাগে দেই। কিন্তু এইখিনি কথা তোমালোকক ক'লোঁ। ইয়াৰ পাছৰ পৰ্যায়ৰ পাঠটোত তোমালোকক মই পাঠভিত্তিক যিবিলাক প্ৰশ্ন সেইখিনি দিম। থেংক ইউ। DP Assamese Classes চেনেলটো চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা এণ্ড শ্বেয়াৰ কৰিবা। বাই বাই।